সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ বিহু কেনে গ'ল জনাব, বিহুত কি খালে ক'ব। মই ফটো ভিডিঅ'বোৰ দেখাম বাৰু আমি কি খালোঁ কি কৰিলোঁ বিহুত। আৰু ইংৰাজী নৱবৰ্ষৰ প্ৰথম মাহতে আমি অলপ আজি মন্দিৰ দৰ্শন কৰিব যাম বুলি ভাবিছোঁ। আমি আজি গৈ আছোঁ দেওশাল মন্দিৰলৈ। আমি ফেমিলি গৈ আছোঁ দেওশাল মন্দিৰ আজি। গুড মৰ্ণিং, সকলোলৈ সুপ্ৰভাত জনাই এটা নতুন ভিডিঅ' আৰম্ভণি কৰিব লৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকক, কণ্টিনিউ কৰি শেষলৈকে। ঠাণ্ডা বহুত, চ' টুপিটো এৰিব নোৱাৰিলোঁ, টুপি চুপি লগাই লৈছোঁ। টুপিৰ ওপৰত হেলমেট লগাম আৰু আমি বাইক লৈ গৈ আছোঁ। আমাৰতো বাকী মানুহবোৰ গাড়ীত যাব, ট্ৰেভেলাৰত যাব চাগে, কিন্তু আমি বিশাল আৰু মই বাইকত যাম। মাছখন এতিয়া মাৰি নাযাওঁ, এখন মন্দিৰত গৈ মাৰিম, কাৰণ মাছখন নহ'লেতো মন্দিৰত সোমাব নিদিব। 9টা বাজিল যাব লাগে। ৰেডি যাব লাগে দেৰি হৈছে। ইয়াত প্ৰসাদ আছে, প্ৰসাদ চবেই ৰখি আছে ৰাস্তাত গাড়ী লৈ। এই পিছফালে এটা মহযুঁজৰ গেট আছিলে, সেইটো হৈছে আহঁতগুৰি ভোগালী মেলা আৰু মহযুঁজৰ গেটটো। যোৱাকালি ইয়াতে প্ৰগ্ৰেম আছিলে, কিন্তু সেই প্ৰগ্ৰেমবোৰ কেঞ্চেল হৈ গ'ল ক'ভিডৰ পৰিস্থিতিৰ কাৰণে। চ' আজি মহযুঁজ আছে। আজি মহযুঁজ কি হয় নাজানো, আমি জনামতে মহযুঁজ নহ'ব বুলিয়ে শুনি আছোঁ। তথাপিও কি হয় ক'ব নোৱাৰোঁ। যদি মহযুঁজ হয় মহযুঁজৰ ভিডিঅ' এটা আপোনালোকক দেখাম, নহ'লে আৰু এবাৰ আমি মহযুঁজ চাব নাপাম। ঘৰৰ বাকী মানুহবোৰ ট্ৰেভেলাৰত গ'ল, আমি পিছে পিছে গৈ আছোঁ। আমি বাইকত পিছে পিছে গৈ থাকিম। মৰ্ণিং ঠাণ্ডা পৰিৱেশত এটা জাৰ্ণি মন্দিৰলৈ। বাইকত পাম একেবাৰে কমি আছিলে, হাৱা চাৱা নাই। চ' আমি হাৱা চাৱা দি লওঁ এতিয়া বাইকত ধুনীয়াকৈ, তাৰপিছত অলপ স্পীডত যাব পাৰিম। নহ'লে বাইকখন আমি অলপ স্পীডত দৌৰাইছিলোঁ যদিও স্পীড লোৱা নাই, মানে হাৱা বহুতেই কমি আছিলে। চ' এতিয়া ৰখি থকাৰ প্ৰয়োজন নাই, স্পীডত গুচি যাম আমি, হাৱা দিয়া হ'ল যেতিয়া। আমি ফাইনেলি আহি পাই গ'লোঁ দেওশাল মন্দিৰ। এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ। আমি পূজাৰ সা সামগ্ৰীবোৰ কিনি লওঁ, আমি চাকি ধূপ এইবোৰ বস্তু আমি কিনি লওঁ। সকলোবোৰ কিনি পেলাই আমি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। আমাৰ চাকি 4টা আছে। এক পেকেট ধূপ দি দিয়ক, 4টা চাকি দিলে হ'ল। চাকি লৈ লৈছোঁ আমি, বিশাল আৰু মই। কৰি থাক খালি ভালকৈ, উলিয়াই থাকিব। ফটো উঠিবা, উঠাব লাগিব ফটো। গীতু এইফালে চোৱা, পইচা গীতু মাছখতকৈ মুখখন ডাঙৰ, মুখখন সৰু হৈ গ'ল তোৰ।
হৈ গ'ল আমি সেৱা চেৱা কৰি মন্দিৰৰ পৰা ওলাই আহিলোঁ তো এতিয়া আমি কিবা এটা চাহ তাহ খাওঁ আহোঁতেতো একো খোৱা নাছিলোঁ ভোক চোক লাগি আছে কিবা এটা চাহ তাহ খাই আমি এতিয়া ওলাই দিম সেৱা কৰিলোঁ চবৰে বাবে প্ৰাৰ্থনা কৰিছোঁ এতিয়া আমি চাহ আৰু পুৰি খাব যাম খাই পেলাই আমি লাহেকৈ ওলাই দিম ইয়াৰ পৰা হৈ গ'ল আমাৰ চিংৰা দুটা আমি আছে পুৰি এতিয়া পুৰি আমি কিবা চাইছা হা চাহ পুৰি আহি টেবুল ফুল কৰি দিলোঁ আমি টেবুলখন ফুল হৈ গ'ল আচলতে যিজন দাদা আছিলে ইয়াতে তেওঁ কনফিউজ হৈ গৈছে আজি কাক কেনেকৈ কি দিম ইমানে বস্তু বিচাৰিলোঁ ইমানেই খালোঁ আজি ৰাতিপুৱাই তো তেখেতো কনফিউজ প্লাছ টেবুলখনো ভৰ্তি আৰু পেটত জেগা থাকিলেও আমাৰ কি হ'ল টেবুলখনত জেগা নাই চ' আৰু নাখাওঁ চাগে নহ'লে আৰু খালোঁ হয় য়েছ মৰ্ণিং মজাকৈ পেট পূজা হৈ গৈছে আচলতে আমি খাই থকাৰ কাৰণে ইয়াতে বেলেগ মানুহ আহি বহি থাকিব লগা হৈ গৈছে মানে কামোৰ খাইছে বেলেগ মানুহে হৈ গ'ল দেওশাল চালোঁ সেৱা কৰিলোঁ আমি আৰু খোৱা বোৱা হৈ গ'ল পুৰি খালোঁ অমলেট খালোঁ চব খোৱা বোৱা হৈ গ'ল আৰু আজি ভিডিঅ'টো আমি ইমানতে কমপ্লিট কৰিম শেষ কৰিম আমি এতিয়া যামগৈ ইয়াৰ পৰা চ' নেক্সট ভিডিঅ'টোত আপোনালোকক আকৌ লগ পাম পুনৰ